Welcome to Bikul Hussein YouTube channel. Hello friends, মই বিকুল হুছেইন আৰু আপোনালোকে চাই আছে বিকুল হুছেইন নামৰ YouTube চেনেল। আশা কৰোঁ চেনেলটো সাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব। মোৰ এই বিকুল হুছেইন নামৰ চেনেলটোত বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিব। আজি মই আলোচনা কৰিম অনলাইন শ্বপিং আৰু অফাৰৰ বিষয়ে। জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। সো ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। দেখিলেই অৰ্ডাৰ কৰিব মন যোৱা এক আকৰ্ষণীয় অফাৰ। আপোনালোকে চাই থকা এই পেকেটটোৰ ভিতৰত আছে এখন মোবাইল যিটো অনলাইনৰ পৰা কিনা হৈছে। মোৰ ফ্ৰেণ্ড এজনে ফেচবুকৰ পৰা এইটো অৰ্ডাৰ কৰিছিল। মোবাইলটোৰ নাম হ'ল iVivo XR। ইয়াৰ দাম শুনিলে আপোনালোকে নিশ্চয় আচৰিত হৈ যাব কিয়নো অৰ্ডাৰৰ সময়ত ইয়াৰ দাম লিখা আছিল 19,999 টকা আৰু এইটো কাটি অভাৰ প্ৰাইস হিচাপে আছে 2,999 টকা। মানে ইয়াৰ নৰ্মেল প্ৰাইস 19,999 টকা আৰু এতিয়া অভাৰ প্ৰাইস হিচাপে আছে ইয়াৰ দাম 2,999 টকা। আপোনালোকে নিশ্চয় ভাবি আছে যে এই আকৰ্ষণীয় অফাৰটো কোনটো ৱেবছাইটত পোৱা যাব। এই অফাৰটো Amazon, Flipkart, Limeroad, Club Factory, Snapdeal আদি ৱেবছাইটে দিয়া নাই। এই অফাৰটো দিছে এক মিছলীয়া ৱেবছাইট। নামটো হ'ল গছপ্পো এক্সপ্ৰেছ আৰু এই গছপ্পো এক্সপ্ৰেছৰ কোনো এণ্ড্ৰইড এপ নাই। প্লে ষ্টৰত বিচাৰিলেও ইয়াৰ কোনো এণ্ড্ৰইড এপ বিচাৰি পোৱা নাযায়। মানে ইয়াৰ কোনো এণ্ড্ৰইড এপ নাই। আপোনালোকে চাই থকা এই গছপ্পো এক্সপ্ৰেছ লিখা এইটোৱে হ'ল সেই ৱেবছাইটটোৰ নাম য'ৰ পৰা এইটো অৰ্ডাৰ কৰি অনা হৈছে আৰু কাষত লিখা আছে ডেলিভাৰী আৰু বাৰকোডৰ সৈতে আছে ডেলিভাৰী ID আৰু ইয়াত আছে শ্বিপিং এড্ৰেছ আৰু তাৰ তলত আছে সেলাৰ JK ইলেক্ট্ৰনিক্স এড্ৰেছ JK ইলেক্ট্ৰনিক্স বেউদানপুৰা কাৰুল ভাগ আৰু লগত এটা কন্টেক্ট নম্বৰ আছে আৰু এইটো প্ৰিপেইড হয়। মানে এইটো কেছ অন ডেলিভাৰী নহল, এইটো ডিবাইট কাৰ্ডেৰে অৰ্ডাৰ কৰা আৰু ইয়াত তিনিটাই অপশ্যন আছিল। ডিবাইট কাৰ্ডেৰে অৰ্ডাৰ কৰিব লাগিব, নহলে ক্ৰেডিট কাৰ্ড বা নেট বেংকিং আৰু ইয়াৰ প্ৰাইচটো হ'ল 2,999 টকা আৰু প্ৰডাক্ট মানে এই ফোনটোৰ নাম হ'ল iVivo ফোন আৰু ইয়াৰ তলত আছে বাৰকোডৰ সৈতে অৰ্ডাৰ ID GS81616 আৰু তলত আছে ৰিটাৰ্ণ এড্ৰেছ বেউদানপুৰা কাৰুল ভাগ দিল্লী 110005। তো বলক এতিয়া মোবাইলটো আনবক্সিং কৰি চাওঁ। মোবাইলটো অৰ্ডাৰৰ সময়ত যেনেকৈ এই মোবাইলটোৰ নাম iVivo XR বুলি এটা নাম দেখা পাইছিলোঁ, কিন্তু এতিয়া এই বাকচটোত কোনো তেনেকুৱা নাম নাই। এটা মডেল নাম্বাৰ হিচাপে ইয়াত আছে T808A। ইফালে কোনো পিঠিতে নাম নাই। মোবাইলটো দেখিলে সৰু ল'ৰা ছোৱালীয়ে খেলনা মোবাইলৰ নিচিনা। মানে ইয়াৰ কাৰণটো হ'ল ওপৰত এটা কাগজ লগোৱা আছে, তাৰ কাৰণে এইটো এনেকুৱা। কাগজটো এতিয়া উঠোৱাত এইটো এনেকুৱা, এইটো ফ্ৰণ্ট মানে ডিসপ্লে সাইড আৰু এইটো সাইড আৰু এইটো বেক সাইডত এটা কেমেৰাৰ সৈতে এটা ফ্লাছ ওপৰত দেখিবলৈ পাইছোঁ আৰু মাজত দেখিবলৈ পাইছে আপোনালোকে এটা ফিংগাৰপ্ৰিণ্টৰ নিচিনা, কিন্তু এইটো আচলতে ফিংগাৰপ্ৰিণ্টৰ নহয়, মানে একোৱে নহয়। এইটো এনেই শু হিচাপে দেখুৱাইছে আৰু তলত আছে বক্স মানে সাউণ্ড কোৱালিটি। এইটোৱে সেইটো মোবাইল যিটো অৰ্ডাৰ দিয়াৰ সময়ত বিৱৰণ হিচাপে লিখা আছিল যে মোবাইলখন ফুল HD LCD 5.5 ইঞ্চি LCD ডিসপ্লে 3500 বেটাৰী মেচ, ফ্ৰণ্ট কেমেৰা সিঙ্গল মানে এটা আৰু বেক কেমেৰা ডুৱেল মানে দুটা কেমেৰা আছে আৰু
12 মেগাপিক্সেলৰ কেমেৰা আৰু এতিয়া তাৰ হলনি এটাও সেই বিৱৰণত এটাও নাই কেৱল হেয়া বিৱৰণ দিয়াই নাছিল লগতে এটা ফুল স্ক্ৰীন ডিসপ্লে মোবাইলৰ ইমেজও তাতে আছিল আৰু তাৰ কাৰণে মানুহে সহজে বিশ্বাস কৰি ল'ব পাৰে আৰু ইয়াৰ লগত কি দিছে চাই আহো এইটো হ'ল চাৰ্জাৰ এডাপ্টাৰ আৰু এইটোৰ ওজন ইমানেই কম যে এইটো ডুপ্লিকেট বুলি নিশ্চিত আৰু লগতে এইটো চাৰ্জাৰ কেবল দিছে এইটো চাই লও সাগে এইটো ডুপ্লিকেট বস্তুবোৰ হাতত লাৰিলেই গম পোৱা যায় আৰু সৌভাগ্যৰ বিষয় এইটোৱে যে মোবাইলটো যেই ফেক নিদিয়ে কিয় লগতে এখন ইয়াৰফোন দিছে সৌভাগ্য বুলি কিয় কৈছো কাৰণ এতিয়া সাধাৰণতে মোবাইল কিনিলে লগত ইয়াৰফোন দিয়া নাথাকে কিন্তু এইটো দি দিছে দিলে বাৰু কি হ'ব এও ডুপ্লিকেট হল অনলাইন শপিংৰ ঠগবাজি আৰু এই ঠগবাজিৰ কাৰণে হয়তো ইয়াৰ ক্যাশ অন ডেলিভাৰী নাছিল ফ্ৰেন্ডছ সকল আপোনালোকক এই ভিডিওটোৰ জৰিয়তে এইটোই ক'ব বিচাৰিছো যে আপোনালোকে যাতে ফেসবুক ইনষ্টাগ্ৰাম আদিৰ পৰা কোনো বস্তু অৰ্ডাৰ নিদিয়ে যদি কিবা বস্তু অৰ্ডাৰ দিয়ে ভাল ওয়েবসাইট এটা চাই তাৰ এন্ড্ৰইড এপৰ পৰা অৰ্ডাৰ কৰিব যেনেকৈ Amazon Flipkart Limeroad Snapdeal Club Factory এনে বহুত এপছ আছে যাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰি সহজে পাব আৰু তাৰ ৰিটাৰ্ণ পলিচিও ভাল যদি এই বস্তুটা ভাল হোৱা নাই বেয়া হৈছে তেন্তে এইটো এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এইটো ৰিটাৰ্ণ কৰিব পাৰিব কিন্তু এইটো গোছ অপো এক্সপ্ৰেছ নাম মিছা নাম দি এইটো মানে সাধাৰণতে মানুহক ঠগুৱাবলৈ এইটো ওয়েবসাইট কোনোবাই খুলিছে আৰু যাৰ কোনো এন্ড্ৰইড এপো প্লে ষ্টৰত দিয়া নাই সাধাৰণতে এনেকুৱা এপছৰ পৰা আপোনালোকে কোনো একো অৰ্ডাৰ নকৰিব এই পেকেটটোৰ ওপৰত যি সিল আছে এই সিলটোৰ মানে তলেদি লেখা আছে ৰিটাৰ্ণ এড্ৰেছ বেউদানপুৰ কাৰুল ভাগ দিল্লী 110005 এই এড্ৰেছ মতে যদি কুৰিয়াৰ সাৰ্ভিসৰ যোগে এইটো ৰিটাৰ্ণ কৰি দিও তেন্তে এই পইচাখিনি কেনেকৈ আমাক ঘূৰাই দিব হেইটো ঘূৰাই নিদিয়াই বেটাৰ এইটো 3000 টকীয়া মোবাইল হ'ব পাৰে নেকি এইটো কেতিয়াও নহয় এইটো বজাৰত কিনিলে 1000 টকা 1200 টকা মানত পাই যাম কিন্তু লগতে এইটো বিৱৰণত আছিল যে এইটো 4G বলটি থকা কিন্তু এইটো 4G নহয় এইটো 3G আৰু এটা প্ৰধান দুৰ্ভাগ্যৰ বিষয় যে এইটো আনাৰ লগে লগে এবাৰ অন কৰি অলপ চাইছিলো আৰু তাৰ পিছত চাৰ্জ হেকোৱাত এইটো সুইচ অফ হৈছে আৰু এতিয়া আৰু এইটো চাৰ্জ নহয় চাৰ্জ নোহোৱাকৈ আৰু এইটো কেনেকৈ চাম মানে এতিয়া এইটো সুইচ অফ আৰু অন নহয় এইটো এনেকৈ মানে এইটো আৰু ব্যৱহাৰ কৰিব নোৱাৰি আৰু এইটি কাৰণতেই অনলাইন শপিং ইণ্ডিয়াত বিশেষকৈ অসমত সহজলভ্য হৈ পৰা নাই হেল্ল' ফ্ৰেন্ডছ আশা কৰো ভিডিওটো বুজি পাইছে যদি ভিডিওটো ভাল লাগে লাইক কৰক কিবা ক'বলৈ থাকিলে কমেন্ট কৰি কওক বন্ধুসকললৈ শ্বেয়াৰ কৰক আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰক লগতে সকলো ভিডিওৰ নটিফিকেশন আগতে পাবলৈ বেল আইকনটো টিপি দিয়ক আজিলৈ এইখিনিয়ে